আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আশা কৰো তোমালোকে তো ভালে আছা। তো আজি মই তোমালোকৰ অসমীয়া মাধ্যমৰ পঞ্চম শ্ৰেণীৰ নতুন গণিত ল'ম, ঠিক আছে? তো কি আছে আমি চাও। তো আমি নতুন চেপ্টাৰ ইয়াতে কি দি আছে, নতুন চেপ্টাৰটো যে সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক, সাধাৰণ উৎপাদক সাধাৰণ গুণিতক। তো কি দি আছে যে সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক, উৎপাদক, সাধারণ উৎপাদক আর সাধারণ গুণিতক আর সাধারণ গুণিতক। এতিয়া সাধারণ উৎপাদক সাধারণ গুণিতক এই দুটা বস্তু যে দিয়া আছে, এই দুটা বস্তু দিয়া আছে। আজি মই তোমালোকৰ কিতাপৰ পৰা নপঢ়া, মানে সাধারণ উৎপাদক কাক কোৱা হয় আৰু সাধারণ গুণিতক কাক কোৱা হয় এইটো বস্তু তোমালোকৰ লগত মই শেয়াৰ কৰিম বা আলোচনা কৰিম, ঠিক আছে? আৰু দ্বিতীয়ত তোমালোকৰ অনুশীলনী অনুসৰি যি দিয়া আছে সেইটো আমি কৰিবলৈ যত্ন কৰিম, ঠিক আছে? ইয়াতে প্ৰথমতে সাধাৰণ উৎপাদক বুলিলে আমি কি বুজো? উৎপাদক বুলিলে ক'ব সাপোজ এসে মই 20 লিখো, 20ৰ উৎপাদকবোৰ কি আছে? আমাৰ 20ৰ উৎপাদকবোৰ কি আছে? তো সংখ্যাবিলাক অসমীয়াত হেৰিত লিখা আছে, তোমালোকৰ সংখ্যাবিলাক ইয়াতে ইংৰাজীত লিখা আছে। তো 20ৰ উৎপাদকবোৰ কি আছে? যেনেকৈ আমি এনেদৰে লিখিব পাৰিম, সৰি 1 1 20 যা 20, হয় নহয়? তাৰপিছত 2 10 যা 20, 3 ৰ 4 5 যা 20, 5 4 যা 20, তাৰপিছত কি আহি গ'ল 5 6 7 8 9 10, 10 2 যা 20, তাৰপিছত কি আহি গ'ল 10 2 যা 20, তাৰপিছত 20 21 যা 20। এই যে সংখ্যাবিলাক যেটা দিয়া আছে, মই এই 20 20ৰ কিন্তু উৎপাদক ওলাই আছে। 20ৰ উৎপাদকবোৰ কোনবোৰ? এই যেবিলাক 1 2 3 4 5 6। তো 20ৰ উৎপাদক কেইটা আছে? 1 আছে, 2 আছে, 4 আছে, 5 আছে, 10 আছে আৰু কিমান আছে? আৰু 20 বা এই সংখ্যাটো নিজে, হয় না নহয়? এতিয়া কথাটো হ'ল তোমালোকে এটা চোৱা, আমি 20ক এইকেইটা সংখ্যাৰে ভাগ কৰিব পাৰি, সেইকাৰণে 20ৰ এইবিলাক কি উৎপাদক বুলি কোৱা হয়। এটা মই এটা সংখ্যা লৈছো, যদি মই দুটা সংখ্যা লওঁ তেনেহ'লে কেনেদৰে উৎপাদক কৰি ওলাবা, হয় নহয়? তো তেতিয়া অলপ প্ৰব্লেম হ'ব, হয় নহয়? তো সেম তেনেকৈ এনেকৈ 20টো লৈছা, তো মই আৰু এটা সংখ্যা লৈছো, আৰু এটা সংখ্যা কি লৈছো? সাপোজ মই লৈছো ইয়াতে সাপোজ কিমান লৈছো, কিমান ল'ম সাপোজ 50 50। তো 50 1 50 যাৰ 50 হ'ব, হয় নহয়? 2 25 যাৰ কিমান হ'ব? 50 হ'ব, হয় নহয়? তো তাৰপিছত 3 ৰে তো ভাগ না যায়, 4 5 ৰে যায় না, 5 * 10 5 10 গুণ 50, হ্যাঁ 5 10 যা 50, 6 রে না যায়, 7 রে না যায়, 8 রে যায়, কি 8 রে না যায়, 9 10 রে যায়, 10 5 যা 50, হয় নহয়? তাৰপিছত কি আহি গ'ল 10 5 যা 50 25। এতিয়া 25 2 যা 50, তাৰপিছত 25 ৰ কি 50 50 into 1 যা 50। এতিয়া কথাটো হ'ল যে ইয়াতে দিয়া আছে কি এই যে 50, এই 50টো কিন্তু এই কেইটা সংখ্যাৰে ভাগ যায়, হয় নহয়? এই কেইটা সংখ্যাৰ কি কি আছে? 1 2, মই ইয়াতে লিখি দিওঁ 1 2, তাৰপিছত কি আছে 5, তাৰপিছত 10, তাৰপিছত 25, তাৰপিছত 50। এই কেইটা সংখ্যা না, এতিয়া 20 আৰু ইয়াতে 50, এই দুটা সংখ্যাৰ মই উৎপাদকবোৰ নিজে নিজে ওলাই লৈছো, হয় নহয়? এই ক্ষেত্ৰত আমি কি কৰিম? এই দুটা সংখ্যাৰ উৎপাদকবোৰ কমন কৰিলে কোনবোৰ মিল আছে? 1 আছে, ইয়াতে 1, 2 আছে 2, তাৰপিছত কিমান আছে 5 5, তাৰপিছত 10 আছে 10, আৰু কিবা কমন আছে ইয়াতে 20, ইয়াতে তো 25। তো কেইটা সংখ্যা কমন কৰিম? দুটাতে আছে কি 1 2 5 আৰু কিমান আৰু 10। তো সেই গতিকে এই 20 আৰু 50 এই দুটা সংখ্যাৰ উৎপাদকবোৰ কি কি আছে? 1 2 5 আৰু 10, মানে কমন দুটাতে আছে নহয়। এই সংখ্যাকেইটা, এই সংখ্যাকেইটা কিন্তু এই সংখ্যা দুটা 20 আৰু 50ৰ উৎপাদক হয়। কথাটো বুজি পাইছে নহয়? বা 20 আৰু 50ৰ সাধাৰণ উৎপাদকবোৰ হ'ল 1 2 5 আৰু 10। কথাটো বুজি পাইছে নহয়? এনেদৰে তোমালোকে বাকী সংখ্যাবিলাকৰ তোমালোকে নিজে নিজে ওলাই ল'ব পাৰিবা। তাৰপিছত এতিয়া আহো আমি গুণিতক। এতিয়া আমি আহো সাধাৰণ গুণিতক। গুণিতক ক'বলৈ গ'লে গুণিতক দুটা সংখ্যা দিতে গুণিতক ওলাম, অলপ হয়তো হেৰি হ'ব, মই এইটো নাযাওঁ, মই সাধাৰণ খালি
সিঙ্গেল সংখ্যাৰ এটা সংখ্যাৰ কেনেদৰে গুণিতক ওলাব যেনেকা 3 ৰ গুণিতক 3 ৰ গুণিতক 3 ৰ গুণিতক কিমান 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 ওহো এত ইংরেজিতে লেখা আছে না 3 3 গুণিতক 3 6 9 12 15 18 21 24 27 30 33 ডেজ আৰু আছে বহুত হয় না লিখা দেখোন হেক নহব এনেকে তিনি বৰাই 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 যাবই লাগিব কিমান যাবা সেম তেনেকা যদি মই কত তোমালোকে 4 ৰ গুণিতক 4 ৰ গুণিতক কেতে কি হ'ব 4 4 সরি 8 12 16 20 24 28 ডেজ আৰু বহুত আছে হয় না নহয় তো এইবিলাক কি এই সংখ্যাবিলাক এই সংখ্যাটোৰ গণিত 3 গণিত এইবোৰ 4 ৰ এইবোৰ মানে পূৰ্ণ নামটা যেনেকা কৰা সেম তেনেকা পূৰ্ণ নাম 10 লৈকে আছে এইটো আনলিমিটেড কিমান লিখিবা হেক নাই সেইকাৰণে উল্লেখ ইয়াতে উল্লেখ কৰা থাকিব যে 3 ৰ 5টা গণিতক লিখা তাৰ 5টা গণিতক 1 2 3 4 5টা ইমান লাগি লিখিলে হ'ল যদি থাকে যে 3 10টা গণিতক লিখা 10টা লাগি লিখিবা দুটা লিখা দুটা লিখিবা হয় নহয় তেনেদৰে গণিতকবিলাক লৈ লবা আৰু সাধাৰণ গণিতকটো অলপ বেলেগ নিয়ম হ'ব দুটা সংখ্যাৰ দ্বাৰা কমন যেটো হয় হেতু হ'ব যেনেকা সাধাৰণ গণিতক যেনেকা 2 ৰ গণিতক 2 ৰ গণিতক কি 2 4 6 8 10 ডেজ এতিয়া মই সেম দাও 3 ৰ গণিতক কি কি আছে 3 6 9 12 15 ডেজ তো প্ৰথমতে কোনটো মেচিং কোনটো হৈছে মেচিং এটা আছে এটা 6 টো মেচিং হৈছে প্ৰথমতে এটো মেচিং হৈছে 2 4 6 এটা 3 6 এটো মেচিং হৈছে 6 তো 2 আৰু 3 ৰ অতে 2 আৰু 3 ৰ বা 2 and 3 গুণিত সাধাৰণ গণিত ইয়াতে কি হবে সাধাৰণ গণিত কি হবে 6 এটাৰ আনসার এনেকুৱা কৰি বাকি সংখ্যাবিলাক তোমালোকে ওলাব পাৰিবা যদি তিনিটা সংখ্যা দিয়ে থাকে 2 3 4 থাকে তাৰ পিছত 4 চাবা কোনটো মেচ হয় হেইটোই হ'ব হয় না নহয় তো এনেদৰে তোমালোকে নিশ্চয় ওলাব পাৰিবা তো আশা কৰো মই তোমালোকৰ যি মানে গণিতক সাধাৰণ উৎপাদক আৰু সাধাৰণ গণিতকৰ কথা আলোচনা কৰিছা তোমালোকে নিশ্চয় বুজিব পাৰিছা ঠিক আছে তো আজিৰ ক্লাস মই ইমানতে সামৰি মাৰিছো ধন্যবাদ।